নমস্কাৰ। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অনন্ত কুমাৰ ভূঞাদেৱৰীতি অনুভৱ আবৃত্তি কৰি বিদ্যালয়ৰ সতীৰ্থ চৰদৰ কবলত সমৰ্পিত কৰিলোঁ। শিৰোনাম উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। সেই সতীৰ্থ পঢ়েনে মই কৈশোৰ আৰু যৌৱনৰ আদিদমোজাৰ এৰি অহা স্মৃতি ভৰা সোণোৱালী অতীত, শৈক্ষিক জীৱনৰ সজাল ধৰা সেউজীয়া ক্ষণ। সেই সতীৰ্থ আবেগেৰে কৈছোঁ, মানুহ হোৱাৰ দৃষ্টিৰে সৃষ্টি হৈছিল বিজয়ৰ যাত্ৰা। বুনিয়াদ গঢ় লৈছিল ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ। শিক্ষাগুৰুৰ প্ৰেৰণাই সপোন দৃঢ় কৰিছিল আমাৰ। সেই সতীৰ্থ কাতৰে কৰিছোঁ আহ্বান, স্নেহতীৰ্থৰ মিলনভূমিলৈ আহিবাই। অনুভৱ জাগিব, অনুভূতিয়ে সঁহাৰি জনাব, উচ্চতৰ মাধ্যমিক বিদ্যালয় কিমান আপোন। সেই সতীৰ্থ জনালোঁ প্ৰণাম, হেৰুৱাৰো জ্ঞাত অজ্ঞাত বহু সতীৰ্থ আমাৰ। সাধনাৰ মজিয়াত প্ৰৱাসী হ'ল হেজাৰজন, সকলোকে সোঁৱৰিম স্নেহতীৰ্থৰ এই মজিয়াত। সেই সতীৰ্থ মাতিছোঁ তোমাক মহামিলনৰ ক্ষেত্ৰভূমি প্ৰাক্তন ছাত্ৰ সংস্থালৈ। সহযাত্ৰী হৈ যাত্ৰা কৰিম নতুন দিগন্ত চুবলৈ। যাচিম মৰম আমাৰ গৌৰৱ আমাৰ দায়িত্বৰে, একতাৰ মন্ত্ৰেৰে উজ্জ্বলাম বিদ্যালয় আমাৰ। সেই সতীৰ্থ মাতিছোঁ তোমাক মিলনৰ ক্ষেত্ৰভূমিলৈ, মাতিছোঁ তোমাক অতীত স্মৃতি ৰোমন্থন কৰিবলৈ।